24খনটো আমাক দিলেই আপোনালোকে 24খন ধৰি লওক ধৰিলে এতিয়া আপোনালোকে লিখক তিনিচুকীয়াত পাম আমি 3খন আসন ডিব্ৰুগড়ত পাম আমি 3খন আসন জিলা লিখিলে শিৱসাগৰত পাম আমি 3খন আসন লিখিলে তাৰপিছত তাতে আমি চৰাইদেউত পাম এখন আসন আমি বেছিকে নকওঁ যোৰহাটত পাম 4খন আসন মাজুলীখনটো আমাৰ পামেই গোলাঘাটত পাম 3খন আসন অকল উজনিৰ এই জিলাখনতে আমি 17-18টা চিট পাম উত্তৰ অসমলৈ আহক ধেমাজি চিচি বৰগাঁও লখিমপুৰ শোণিতপুৰ তেওঁ শুনি আছে আপুনি চিন্তা নকৰিব শোণিতপুৰ আপোনাৰ বিশ্বনাথ চাৰিআলি এইখিনিত মিলাও আমি নাপালেও আপোনাৰ 8খন চিট পাম কিমান হ'ল কিমান হ'ল কৈ দিয়কচোন কিমান হ'ল তেওঁ গণি আছে নহ'লে আপোনালোকৰ ইয়াত যদি দিছে তেওঁ পাই সুধিব আপোনালোকে গণা নাই মোৰতো চেচে হোৱা নাই আপোনাৰ আমাৰ 63 হ'বলৈ লাগিব নহয় গভৰ্ণমেণ্ট হ'বলৈ হ'লে বৰাক ভেলীলৈ যাওঁ বলক বৰাক ভেলীত এতিয়া 13টা চিটৰ ভিতৰত 7টা চিট গণি পাম আমি ওচৰৰ কাৰ্বি আংলঙত যাওক 5টা চিটৰ ভিতৰত আমি 3টা গণি আমি চিনি পাম তেওঁৰ নিচিনা গোটেইকেইটা পাম বুলি নকওঁ মধ্য অসমত 24টা 26টাৰ বাদ দি ইয়াতে পাম আমি 3টা 4টা অংক পংক এইবাৰ কামৰূপত আপোনালোকে চাওক কামৰূপ নলবাৰী এই গোটেইখিনিক মিলাই আমি 5টা চিট পাম নগাঁও মধ্য অসম বুলি ধৰিলো নগাঁওতো আপুনিও জানে আপোনাৰ সমষ্টিটোকে পাম দেখোন নোপোৱা সমষ্টি এটা গতিকে আমি ইয়াত এইখিনি মিলালে আমাৰ কমেও কেইটা হয় 39টা চিট হয় তেওঁলোকৰ এটা ৰিপৰ্ট ওলাই আমাৰ 70টা 80টা আমাৰ হৈ যায় তেওঁলোকে এটা কৰিছিল নে চাইছিল নে নাই তেওঁলোকৰ এটা আহিছে নহয় এখন RSSৰ লেটাৰ আহিছিল পাইছে নে আপোনালোকে ক'বলৈ ভয় কৰে বোলে ফেচবুক চাবচোন আজি চবতে ওলাইছে কোনে ইমান সাহস কৰি লালে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আপোনালোকে বিজেপিৰ এতিয়া অৱস্থা বেয়া হৈছে এতিয়া 30ৰ পৰা 40ত তেওঁলোকে আঁতৰি যাব সেইকাৰণে 2খন চিট আমাৰ কাৰণে থৈ দিছে বুলি কৈছে কেণ্ডিডেট নাই কাৰণে নহ'লে কিয় ক'ব 30খন 40ৰ আবদ্ধ হৈ থাকিব তেওঁ ইমান বেয়া পায় তেওঁক মানে মই নকওঁ মই এইটো নকওঁ যদি কিবা কাৰণত RSSৰ ৰিপৰ্টটো যদি তেওঁলোকে মানি লৈ হিমন্ত বিশ্ব শৰ্মাক কৰিছে নহয় গুজৰাটত তেনেকে চেঞ্জ কৰিছে মধ্যপ্ৰদেশত তেনেকে চেঞ্জ কৰিছে যদি চেঞ্জ কৰে তেতিয়া অলপ বতাহটো বেলেগ বলিব সেইটো কথা মই আজি নকওঁ মই কংগ্ৰেছী হিচাপে ক'ব নালাগে যদিও কৈ দিলো যে যদি তেওঁক সলনি কৰে কথাটো বেলেগ কিন্তু সলনি নকৰিলে তেওঁলোকৰ ঘটনা এইবাৰ অলপ অসুবিধা